নহওঁ, আমি উন্নয়ন বিচাৰোঁ। কিন্তু সেই বুলি বিজেপি চৰকাৰ আদিবাসীসকলক মাৰি পিটি আমাৰ যি জীৱিকা, আমাৰ জীৱিকা কাঢ়ি, আমাৰ মাটি কাঢ়ি, ভূমি কাঢ়ি তাতে যদি উন্নয়ন ঘোষণা কৰিব, তেনেকুৱা উন্নয়ন সদস্য আদিবাসী ছাত্ৰ সন্থা আৰু চেনেল অভিযানত নালাগে। এই উন্নয়ন আমাক নালাগে। আমাক যদি বিজেপি চৰকাৰ অকণমানো মৰম কৰে, তেতিয়াহ'লে আদিবাসীসকলক জনজাতিকৰণ কৰক, আমাক ভূমিৰ অধিকাৰ দিয়ক। আদিবাসী হৈছে ভাৰতৰ ভূমিপুত্ৰ। আজি ভূমিপুত্ৰক তেখেতকে উচ্ছেদ কৰিছে। এইটো বিজেপিৰ বহুত ডাঙৰ ষড়যন্ত্ৰ, যে ভাৰতৰ পৰা, অসমৰ পৰা আদিবাসীসকলক নিশ্চিহ্ন কৰিব বিচাৰিছে। তেখেতসকলে অকণমানো আমাৰ ওপৰত দয়া ময়া নাই। আমি বিজেপি চৰকাৰৰ ওচৰত ভিক খোজা নাই, আমাক অধিকাৰ লাগে। আদিবাসীসকলক অসমত অধিকাৰ লাগে, জনজাতিকৰণ কৰক, আমাৰ ভূমিৰ অধিকাৰ দিয়ক। চাহ বাগান হাজিৰা 350 টকা দিব লাগে, আজি তাৰিখত 305 টকা আছে। লগতে বিজেপি চৰকাৰে আমাৰ যিখিনি প্ৰাপ্য দাবীসমূহ সন্মান সহকাৰে এই দাবীবিলাক মানিব লাগে, কিন্তু সেইটো কৰা নাই। সেইটো নকৰি আমাক মাৰিবলৈ লৈছে। আমাৰ যি লাইভলিহুড আছিল, জীৱিকা আছিল, তাৰ পৰা আমাক গুচাই দিব বিচাৰিছে। তাৰ মানে আদিবাসীসকলে কি ৰাজপথত যাই পেলাই ফালি লৈ পেলাই কি ভিক মাগিব নেকি? আমি বিজেপি চৰকাৰক প্ৰশ্ন কৰিব খুজিছোঁ। আৰু আমাৰ মৰমৰ মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী, তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ। তেখেতসকলে কৈছিল বিজেপি চৰকাৰ অহাৰ লগে লগে আদিবাসীসকলক জনজাতিকৰণ কৰিব, কিন্তু ক'ত গ'ল তেখেতসকলৰ প্ৰতিশ্ৰুতি? তাৰ মানে বিজেপি চৰকাৰ মিছলীয়া নেকি? অসমত থকা বিজেপি চৰকাৰ আটাইতকৈ মিছলীয়া চৰকাৰ নেকি অসমত? আমি পোনপটীয়া আমাৰ মৰমৰ মামা সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ। এডজাষ্ট কৰিব আপোনালোকে। এটাই কাৰণ যে আমি আশা কৰিছিলোঁ বিজেপি চৰকাৰ অসমত অহাৰ পিছত যে আদিবাসীৰ কাৰণে নিশ্চয় কাম কৰিব, আদিবাসীসকলৰ কাৰণে উন্নতি কৰিব। যে আদিবাসীসকলক এতিয়া আমি এই বিজেপি চৰকাৰৰ যিখিনি কাম কাজৰ পৰা আমি অনুমান কৰিছোঁ, যে ধৰিব পাৰিছোঁ যে আদিবাসী নিশ্চয় আদিবাসী সকলৰ বিৰোধী কাৰণে কাম কৰি আছে বিজেপি চৰকাৰে। এইটো আমি বিৰোধিতা কৰিছোঁ। আৰু আমি অসমৰ